আমাৰ সংগ্ৰাম কথা ইমাম হুছেইন আবৃত্তি গাৰ্গী সোণোৱাল। এই সংগ্ৰাম আমাৰ জাতিৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ ন্যায়ৰ সংগ্ৰাম, আমাৰ অস্তিত্ব আৰু সততাৰ সংগ্ৰাম, শ্বহীদৰ কেঁচা তেজৰ সংগ্ৰাম। আমি কিমান সহিম দুখ আৰু লাঞ্ছনা, আমি কিমান অসমীয়াই জীৱন আৰু তেজ দিম। হাজাৰ হাজাৰ বীৰ শ্বহীদৰ তেজৰ বিনিময়ত আমি পাইছোঁ ভাতৃত্ব আৰু স্বাধীনতা। আমি অসমীয়াই দুখ আৰু লাঞ্ছনা সহিব নোৱাৰিম। আজি গঢ়ি উঠিছে আমাৰ এই মহা সংগ্ৰাম। জাগক অসমৰ জনগণ, এলাহ এৰি আগবাঢ়ি যাওক, সত্য অহিংসাৰ পতাকা উৰুৱাই হিংসাৰ জয় নুমুৱাই যাওক। দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে, অসমীয়াৰ শান্তি আৰু স্বাধীনতাৰ বাবে আজি সৃষ্টি হৈছে মহা সংগ্ৰাম। এই